মুকেশ আম্বানীৰ ফাইবাৰ টু হোম ব্ৰডবেণ্ড সাৰ্ভিস যি নেকি ৰিলায়েন্সৰ গিগা ফাইবাৰ সকলোৰে বাবে লঞ্চ হৈ গ'ল যদি আপুনি ভাবে যে এই যেটো ব্ৰডবেণ্ড সাৰ্ভিস হয় এই সাৰ্ভিসটো লওঁ বা ইয়াৰ বিষয়ে যদি আপুনি জানিব বিচাৰে তেনলে সকলোখিনি আপোনালোকক কম এই ভিডিওটোতে যেনে ধৰক প্ল্যানৰ ডিটেইলছ কিমান টকা আপোনালোকে প্ৰতি মাহে দিব লাগিব কেনেকৈ আপোনালোকে কানেকচনটো ল'ব বা কেনেকৈ আপোনালোকে ৰেজিষ্টাৰ কৰিব ইয়াৰ বাবে আপোনালোকে কিমান টকা দিব লাগিব আৰু লগতে কোনটো কানেকচন ললে আপোনালোকে ফ্ৰীতে এটা টিভি পাব আৰু 2 মাহ পৰ্যন্ত আপোনালোকে ইন্টাৰনেটৰ সুবিধা পাব সকলোখিনি এই ভিডিওটোতে জনাম গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব যদি আপুনি ৰিলায়েন্স গিগা ফাইবাৰ যেটো নেকি ব্ৰডবেণ্ড সাৰ্ভিস হয় তাৰ বিষয়ে যদি আৰু বেছিকৈ জানিব বিচাৰে মই চিত্ৰঞ্জনে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এই ডিজিটেল সহায় ইউটিউব ফেমিলিলৈ আপুনি যদি বৰ্তমান এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনলে সাবস্ক্ৰাইব কৰি লব আৰু ওচৰতে যেটো বেল আছে সেই বেলটো দবাই যেটো অল অপচন আছে অল অপচনটো দবাই লব তেতিয়াহে মই দিয়া এনেকুৱা ধৰণৰ প্ৰতিটো ভিডিও আপুনি পাই থাকিব ৰিলায়েন্স যেটো গিগা ফাইবাৰ ব্ৰডবেণ্ড সাৰ্ভিস সেইটো কেৱল মাত্ৰ ইন্টাৰনেটৰ বাবে লঞ্চ হোৱা নাই ইয়াত আপোনালোকে বহুতো সাৰ্ভিস যেনে ধৰক আপোনালোকে প্ৰায় 9টা মান সাৰ্ভিস কাম কৰিব পাৰিব এই গিগা ফাইবাৰ ইন্টাৰনেট সাৰ্ভিসটো লোৱাৰ পাছতে যাৰ জৰিয়তে আপোনালোকে আপোনালোকৰ যিখন ঘৰ হয় সেই ঘৰখন গুটি একদম ইন্টাৰনেটৰ ওপৰতে চলা টাইপৰ কৰি লব পাৰিব য'ত আপোনালোকে হাই স্পীড যেটো নেকি আল্ট্ৰা হাই স্পীড বুলি কোৱা হয় এটা ব্ৰডবেণ্ড সাৰ্ভিস পাব তাৰ লগে লগে আপোনালোকে ফ্ৰী কলিং পাব টিভি ভিডিও আপোনালোকে এক্সট্ৰাকে লগাব পাৰিব য'ত আপোনালোকে OTT বেস্ড কিছুমান এপছ পাব যেনে ধৰক নেটফ্লিক্স হওক হটষ্টাৰ হওক আৰু যেনেকৈ জিও টিভি হয় আপোনালোকে মোবাইলত চাই সেই সকলোবোৰ আপোনাৰ যেটো টিভি হ'ব সেই টিভিটোত আপোনালোকৰ সেট টপ বক্সৰ জৰিয়তে চাব পাৰিব প্ৰথম যেটো প্ল্যান সেইটো হৈছে ব্ৰঞ্জ প্ল্যান যেটো জিওৰ গিগা ফাইবাৰ যিটা নেকি প্ল্যান লঞ্চ কৰিছে সেইটা ব্ৰঞ্জ এনেকৈ যিটা নেকি আমাৰ যিবোৰ মেটেল হয় সেই মেটেল বিলাকৰ ওপৰত নাম দি বনাইছে প্ৰথম যেটো প্ল্যান সেইটো হৈছে ব্ৰঞ্জ যাৰ প্ৰাইস হৈছে 699 টকা য'ত আপোনালোকে পাব 100 Mbps পৰ্যন্ত স্পীড য'ত আপোনালোকে পাব 100 GB পৰ্যন্ত ইন্টাৰনেট আপোনালোকে পাব আৰু লগতে 50 GB এটা এক্সট্ৰা তেওঁলোকে দিছে নেক্সট প্ল্যানটো হৈছে সিলভাৰ প্ল্যান যিটোৰ বাবদ দিব লাগিব 849 টকা 100 Mbps পৰ্যন্ত স্পীড পাব য'ত আপোনালোকে 200 GB ইন্টাৰনেট পাব আৰু লগতে আৰু 200 GB এডিশনালি আপোনালোকক এই যেটো 849 প্ল্যানটো দিয়া হৈছে নেক্সট যেটো প্ল্যান সেইটো হৈছে গোল্ড প্ল্যান য'ত আপোনালোকে দিব লাগিব 1299 টকা 200 Mbps পৰ্যন্ত স্পীড পাব 500 GB ইন্টাৰনেটৰ লগতে আৰু 200 GB আপোনালোকক প্ৰথমতে ফ্ৰী দিয়া হ'ব নেক্সট আৰু তিনটা অলপ দামী প্ল্যান আছে যেটো নেকি তাৰে প্ৰথম হৈছে ডায়মণ্ড প্ল্যান যেটো নেকি 2500 টকা বা 2499 দিব লাগিব য'ত আপোনালোকে 500 Mbps স্পীড পাব আৰু 1250 GB আপোনালোকে ডেটা পাব আৰু তাৰ লগতে আৰু 200 GB আপোনালোকক প্ৰথম কেইদিনমানৰ বাবে দিয়া হ'ব তাৰ পিছত হয়তো আপোনালোকক এই যেটো এডিশনাল যিখিনি ডেটা দি আছে সেইখিনি হয়তো নিদিয়াও হ'ব পাৰে নেক্সট যেটো প্ল্যান সেই প্ল্যানটো হৈছে প্লেটিনাম য'ত আপোনালোকে দিব লাগিব 3999 টকা বা 4000 টকা এই প্ল্যানটোত আপোনালোকে 2500 GB পৰ্যন্ত ডেটা পাব যাৰ বাবে আপোনালোকে হয়তো ইয়াৰ যেটো স্পীড হ'ব সেইটো একদম ভয়ংকৰ হ'ব ইয়াত আপোনালোকে 1 Gbps স্পীড পাব আৰু ইয়াৰ নেক্সট যেটো প্ল্যান সেই প্ল্যানটো হৈছে টাইটেনিয়াম এই প্ল্যানটোৰ দাম হৈছে 8499 টকা ইয়াতে আপোনালোকে 1 GB পৰ্যন্ত স্পীড পাব আৰু ইয়াত আপোনালোকে 5000 GB আপোনালোকে ডেটা পাব 5000 GB ডেটা পালে কেনেকৈ হ'ব আমাৰ যিবোৰ নেকি কম্পিউটাৰ আছে বা যিবোৰ মোবাইল আছে তাতেনো কিমান GB ষ্টৰেজ আছে আমি যদি সকলো বিলাক যদি ডাউনলোড কৰিব যাওঁ তেনেহলে এইটো একচুয়ালি কৰ্পোৰেট প্ল্যান হয় যিবোৰ নেকি ডাঙৰ ডাঙৰ কিছুমান কোম্পানী হ'ব সেই কোম্পানী বিলাকে এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ প্ল্যান বিলাক ল'ব কিন্তু আমি সেই সৰু সৰু 699 টকা বা 849 টকা বা 1299 টকা তেনেকুৱা প্ল্যানে লৈ সন্তুষ্ট লবিব লাগিব এতিয়া আপোনালোকক মই যিমান গিটা প্ল্যানৰ কথা ক'লো আটাইগিটা প্ল্যানে আনলিমিটেড প্ল্যান কিন্তু যিমানখিনি ডেটা কেপ লগোৱা আছে যেনে ধৰক আপোনালোকৰ সাপোজ প্ৰথম যেটো প্ল্যান হয় সেইটো 100 GB হয় 100 GB শেষ হোৱাৰ পাছত যিখিনি ইন্টাৰনেট হ'ব সেইখিনিৰ বাবে আপোনালোকে কেৱল মাত্ৰ 1 Mbps ইন্টাৰনেট স্পীডটো পাব গতিকে আপুনি যদি লব বিচাৰে এই যেটো ৰিলায়েন্স গিগা ফাইবাৰ ব্ৰডবেণ্ড সাৰ্ভিস তেনেহলে আপোনালোকে এই প্ল্যান গিটাৰ ভিতৰত যিকোনো এটা প্ল্যান আপুনি লব পাৰে এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ কথা সেইটো হৈছে ৰিলায়েন্সৰ ফালৰ পৰা হেতু আহিছে যদি আপুনি চাওক আজিৰ পৰা নেক্সট 2 মাহৰ পৰ্যন্ত তেওঁলোকে এই যেটো ফাইবাৰ ব্ৰডবেণ্ড হয় সেই ফাইবাৰ ব্ৰডবেণ্ডটো তেওঁলোকে এটা ওয়েলকাম অফাৰ হিচাপে সকলোকে দিব যেটো নেকি 2 মাহৰ বাবে যিজনে লব তেওঁ 2 মাহৰ বাবে ফ্ৰী পাব তাৰ পাছতহে তেওঁৰ যেটো চাৰ্জ হ'ব সেই চাৰ্জটো ষ্টাৰ্ট হ'ব এতিয়া তাৰ লগতে আৰু এটা একদম ধামাকা বুলিয়ে ক'লো যেটো নেকি চাওক আপোনালোকৰ কিছুমান যোনটো প্লেনে ল'ব আপুনি যদি 1 বছৰৰ কাৰণে যদি আগতীয়াকে যদি লয় তেনেহলে প্ৰতিটো প্লেনত আপুনি কিছুমান গিফট পাব তাৰ ভিতৰত আটাইতকৈ ডাঙৰ যেটো গিফট সেইটো হৈছে টিভি আপুনি এটা ব্ৰডবেণ্ড কানেকচন যদি লয় তেনেহলে আপুনি তাৰ বাবে এটা টিভি পৰ্যন্ত পাব পাৰে যেটো নেকি আপুনি ধুনিয়াকৈ ফ্ৰীতে যিমান বিলাক গিগা ফাইবাৰ ব্ৰডবেণ্ড সাৰ্ভিসৰ যিমানখিনি সাৰ্ভিস আছে সকলোখিনি টিভি বেস্ড এটা যেহেতুকে
সার্ভিস হয় গতিকে টিভিটো আপোনালোকক ফ্ৰীতে দিয়া হ'ব আপোনালোকক আটাইকেইটা প্লেনৰ বিষয়ে কোনটো প্লেনত আপোনালোকে কি পাব সেইটো আপোনালোকক মই জনাই দিওঁ চাওক ইয়াতে মই আটাইখিনি যদি কওঁ তেনেহলে ব্ৰঞ্জ যিটো প্লেন হয় সেইটোত আপোনালোকে মিউজিক 6 ওয়াটৰ এটা স্পিকাৰ পাব যাৰ প্ৰাইচ হৈছে 2999 টকা জিঅ'ই কৈ আছে আৰু তাৰ প্ৰাইচ একচুৱেলি কিমান হ'ব সেইটো মই নকওঁ নেক্সট যিটো সিলভাৰ প্লেন হয় সেইটোত আপোনালোকে থাম্প 2 কোম্পানীটোৰ হয়তো এটা 12 ওয়াটৰ এটা স্পিকাৰ পাব নেক্সট গোল্ড আৰু ডায়মণ্ড যি দুটা প্লেন আছে তাত আপোনালোকে 24 ইঞ্চিৰ এইচডি টিভি এটা ফ্ৰী পাব এক বছৰৰ কাৰণে যদি আপুনি যিটো সাৰ্ভিস হয় সেই সাৰ্ভিসটো যদি লয় নেক্সট যিটো প্লেটিনাম প্লেন হয় সেই প্লেনটোত আপোনালোকে 32 ইঞ্চিৰ এটা এইচডি টিভি পাব আৰু লগতে যিটো টাইটেনিয়াম যিটো প্লেন হয় সেই প্লেনটো যদি আপুনি লয় এক বছৰৰ বাবে তেনেহলে ইয়াতে আপুনি 43 ইঞ্চ বা 43 ইঞ্চিৰ এটা 4K টিভি ফ্ৰী পাব এতিয়া আপোনালোকে কি ভাবে এই যেটো ৰিলায়েন্স গিগা ফাইবাৰ আপুনি লবনে যদি লয় আপোনালোকে তলত কমেন্ট কৰি জনাই দিবচোন আৰু আপুনি যদি লম বুলি ভাবে তেনেহলে ইয়াৰ বাবে ৰেজিষ্ট্ৰেচন চাৰ্জ এটা আছে যিটো নেকি ৰেজিষ্ট্ৰেচন নহয় একচুয়ালি ইনষ্টলেচন চাৰ্জ ইনষ্টলেচন কৰোতে তেওঁলোকেটো কমপ্লিটলি এই যেটো ফাইবাৰ ব্ৰডবেণ্ড সাৰ্ভিস হয় ফ্ৰী বুলি কৈছে কিন্তু ইয়াৰ বাবে আপুনি দিব লাগিব 2500 টকা যিটো নেকি চাৰ্জ লৈছে ৰিফান্ডেবল বুলি মানে আপুনি যদি পাছত যদি হেতু পইচাটো ঘূৰাই লম বা কিবা কাৰণত যদি আপুনি গিগা ফাইবাৰ যদি ইউজ নকৰো বুলি যদি এটা যদি সাৰেন্ডাৰ কৰি দিয়ে তেনেহলে আপুনি সেই যেটো টকা হয় সেই টকাটো ঘূৰাই পাব আৰু এই যেটো 1000 টকা লৈছে 1000 টকাটো যেটো ONT হয় বা যেটো সেটআপ বক্স হয় সেই সেটআপ বক্স বা যেটো মডেম হয় মডেমটোৰ বাবে লৈছে আৰু 1500 টকা আপোনালোকে ৰিটাৰ্ণ পাব এতিয়া আপুনি যদি এই যেটো গিগা ফাইবাৰ ব্ৰডবেণ্ড সাৰ্ভিসটো যদি আপুনি যদি ৰেজিষ্টাৰ কৰিম বুলি ভাবে বা আপুনি যদি লম বুলি ভাবে তেনেহলে আপুনি অনলাইনৰ যোগেদি লব পাৰে gigafiber.geo.com ৰেজিষ্ট্ৰেচন বুলি এটা ওয়েবসাইট আছে যিটো নেকি আপোনালোকক মই ইয়াতে দেখাই দিছো আৰু আপোনাৰ ওচৰত থকা যিবোৰ নেকি ৰিলায়েন্স জিঅ'ৰ যিবোৰ নেকি শ্বপ আছে বা দোকান আছে যিবোৰ ৰিটেইলাৰ আছে তাত গৈও আপুনি এই যেটো গিগা ফাইবাৰ ব্ৰডবেণ্ডৰ বিষয়ে আপুনি খুধিব পাৰে বা তেওঁলোকেও আপোনাক এই সহায়ত যথেষ্ট সহায় কৰিব গতিকে এই যেটো এই ভিডিঅ'টোত আপোনালোকক যিখিনি কথা কলো সেইখিনি হয়তো আপোনালোকৰ হেল্প হৈছে বা এইখিনিৰ পৰা হয়তো আপোনালোকৰ সহায় হৈছে যদি সহায় হৈছে এটা লাইক কৰি দিবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো আপোনাৰ যিমান যি বন্ধু বান্ধৱী আছে সকলোলৈকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব অন্য এটা বেলেগ ভিডিঅ'ত আকৌ আমি লগ পাম ধন্যবাদ জয় অসম